এই গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচন। চাওকচোন এবাৰ ষ্টেচনটো কেনেকুৱা। নম্বৰ প্লেটফৰ্মত ৰৈ আছে। ধন্যবাদ। এয়া গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ প্ৰৱেশদ্বাৰ। এয়া হৈছে মূল প্ৰৱেশদ্বাৰ। এইটো পাণবজাৰ ছাইডত আছে। আপোনাৰ ৰিজাৰ্ভ বেংকৰ পৰাই গাড়ীত নামি এনেকৈ খোজকাঢ়ি যাব পাৰি। এয়া চাওক গাড়ীসমূহ, এইবিলাক কেব হয় আৰু এনেকৈ প্ৰৱেশ কৰা হয় ষ্টেচনৰ ভিতৰত। ইয়াতে ভিতৰত সোমাই টিকট কাউণ্টাৰ আছে। টিকেট কাউণ্টাৰত টিকেট কটাৰ পিছত এয়া 1 নম্বৰ প্লেটফৰ্ম। এয়া মানুহে যোৱাৰ কাৰণে ৰখি আছে, বহুত জেগাৰ মানুহ। এয়া 1 নম্বৰ প্লেটফৰ্ম। সকলোৰে যেন ব্যস্ততাপূৰ্ণ মানুহ, সকলোৱে ব্যস্ত নিজৰ নিজৰ ট্ৰেইন ধৰাত। 1 নম্বৰ প্লেটফৰ্মত এতিয়া আমি খোজকাঢ়ি আছোঁ। চাওকচোন এবাৰ, আমি যিখন ট্ৰেইনত যাম সেই ট্ৰেইনখন আহিব 4 নম্বৰ প্লেটফৰ্মত। এখন কন্যাকুমাৰীলৈ যাব, কন্যাকুমাৰী এক্সপ্ৰেছ। আমি এতিয়া 4 নম্বৰ প্লেটফৰ্মলৈ যাম। গৈ আছোঁ। এইবিলাক দোকান আছে ইয়াতে, যাৰ যি প্ৰয়োজন এইবিলাক ৰাখিব ইয়াতে। আৰু এনেকৈ আমি আগবাঢ়িছোঁ। ইয়াত 4 নম্বৰ প্লেটফৰ্মত যাব লগা হ'লে চিৰিৰেও যাব পাৰি অথবা এক্সিলেটৰো আছে। এতিয়া আমি এক্সিলেটৰেৰে যাম। এয়া এক্সিলেটৰৰ ব্যৱস্থা আছে। এতিয়া আমি এক্সিলেটৰত উঠিলোঁ আৰু এনেকৈ এক্সিলেটৰেৰে আমি অভাৰব্ৰিজত উঠিছোঁ আৰু অভাৰব্ৰিজৰ পৰাই 4 নম্বৰ প্লেটফৰ্মলৈকে নামিব লাগিব। সকলোৱে এক্সিলেটৰেৰে যায়, যিহেতু অলপ কষ্টটো কম হয়। ইণ্ডিয়ান ৰেলৱেৰ এক সুন্দৰতম ব্যৱস্থা এয়া, এইখন অভাৰব্ৰিজ। আমি এতিয়া 4 নম্বৰ প্লেটফৰ্মত, ইয়াৰ পৰা আমি 4 নম্বৰ প্লেটফৰ্মত নামিম। এয়া 2 আৰু 3 প্লেটফৰ্ম এৰিলোঁ আমি। এতিয়া 4 নম্বৰ প্লেটফৰ্মত নামিম ইয়াতে। এয়া 4 নম্বৰ প্লেটফৰ্ম। ইয়াতে আহিব আমাৰ ট্ৰেইনখন। সকলোৱে ৰখি আছে নিজ নিজ গন্তব্যস্থানত যাবলৈ। গন্তব্যস্থান পাবলৈ সকলোৱে ইয়াতে ৰখি আছে। আমিও আগবাঢ়িলোঁ। আমি আচলতে নিবঙাইকৈ যাম। গতিকে লোকেল ট্ৰেইনত গ'লে অলপ সময় বেছি লাগে কাৰণে আমি এক্সপ্ৰেছ যোগে যাম। ভাড়াটো অলপ বেছি হ'লেও সোনকালে যাই পাই। আমি 4 নম্বৰ প্লেটফৰ্মত ৰখি আছোঁ। সকলো যাত্ৰীয়ে আহি উপস্থিত হৈছেহি। বেছি সময় নাই আৰু আমাৰ ট্ৰেইনখন আহিব। চব কি সুবিধাৰ ষ্টেচন এইটো। গুৱাহাটী ৰেলৱে ষ্টেচন, সুবিধাৰ ষ্টেচন। ৰাতিপুৱা টাইম যিহেতু মানুহৰ কম আছে, সেয়ে আমাৰ যিখন ট্ৰেইনত যাম সেই ট্ৰেইনখন তিনিটা আহি পাইছেহি। এতিয়া আমি উঠি দিব ধৰিম। কিন্তু ৰখা নাই, ৰখিলে উঠিব। ইয়াতে
ট্ৰেইন ৰখিব এতিয়া মই ট্ৰেইন উঠিমগৈ শুনি আছিলোঁ বা আচলতে ভাৰতীয় ট্ৰেইন হৈছে পৃথিৱীৰ ভিতৰতে এক খুব বৃহৎ ট্ৰেইন নেটৱৰ্ক য'ত সদায় লাখ লাখ মানুহ ট্ৰেইনযোগে অহা যোৱা কৰে কিন্তু বিমানত সকলো যোৱাৰ মানে নাথাকে গতিকে সেই আৰু মই ট্ৰেইনে গ'লোঁ যাই আকৌ ঘূৰিয়ে আহিলোঁ এতিয়া আমি আকৌ 1 কিলোমিটাৰ নামিছোঁহি এতিয়া আচলতে আমি বাহিৰত ওলাব লাগিব এখন ট্ৰেইন যাব আপোনাৰ আগৰতলালৈ আগৰতলালৈ যাব আমি বৰঙৰ পৰা আহিলোঁ চাওক সকলোৰে দৌৰা দৌৰি সকলোদিন ব্যস্ত নিজৰ ট্ৰেইন ধৰাত সকলোৱে ব্যস্ত হৈ পৰিছে আমি আচলতে মুখ্য প্ৰৱেশদ্বাৰেৰে ওলাব পাৰিলোঁ হয় কিন্তু আমি তাতে নকৰি অলপ গাড়ীৰ অসুবিধা যিহেতু আমি অলপ আগুৱাই গৈ খোজকাঢ়ি গৈ গুৱাহাটীলৈ পামগৈ আমি গুৱাহাটীৰ ক্লাবৰ ফালে খোজকাঢ়ি আছোঁ এই প্লেটফৰ্মৰ মানে বাহিৰলৈ ওলাই যাব নগৈছিলে কি কৰিব আৰু ট্ৰেইনটো নিজৰ সময়তে ৰখিব ইয়াতো আৰু কোনো নিৰ্দিষ্টমতে ৰখাব নোৱাৰে সেয়ে সকলোৰে সময়ৰ অভাৱ আৰু আমি এনেকৈ বাহিৰৰ ফালে আগবাঢ়িছোঁ ষ্টেচনৰ বাহিৰটো আৰু ধুনীয়া ষ্টেচনৰ ভিতৰখন যিমান ধুনীয়া বাহিৰটো আৰু ধুনীয়া আপুনি দেখিলেই গম পাব আচলতে বাহিৰটো খুব চাব লগা যাত্ৰীবিলাক সকলো যাত্ৰী মেইন গেটেৰে ওলায় কিন্তু আমি যিহেতু ওচৰতে যাম বা জাগাখিনি চিনিও পাওঁ গতিকে আমি বাহিৰেৰে অলপ শ্বৰ্টকাট হয় গুৱাহাটী ক্লাব হৈ গ'লে শ্বৰ্টকাট হয় অকণমান খোজকাঢ়িলে গুৱাহাটী ক্লাব পাইগৈ ইমানখিনি আকৌ ঘূৰিব নালাগে সেয়ে আমি বাহিৰেৰে খোজকাঢ়ি যাবলৈ আহি আছোঁ আমি মাত্ৰ এইখন ট্ৰেইনতে আহিছিলোঁ এইখন ৰখিছে ইয়াতে Platform number 1, High Street. यात्रीगण कृपया ध्यान दें 1, 5, 6, 2, 5 देवघर अगरतला एक्सप्रेस 1 नंबर प्लेटफॉर्म पर धन्यवाद আমি বাহিৰ পাম এতিয়া প্লেটফৰ্মৰ পৰা আমি ওলাবলৈ লৈছোঁ এই 1 নম্বৰ প্লেটফৰ্ম আছিলে এতিয়া আমি 1 নম্বৰ প্লেটফৰ্মৰ পৰা ওলাবলৈ ধৰিছোঁ সকলোৱে ট্ৰেইনৰ যাত্ৰীসকলে নিজে ট্ৰেইন ৰখি আছে কিছুমান আহিছে কিছুমান গৈছে মুঠতে সকলো ব্যস্ত আৰু বটলটো অলপ পানী ভৰাই লওঁ পানী কম আছে এইখিনি খোৱা পানী নহয় যেন লাগিছিল মুখখন ধুবলৈ নকওঁ সেইকাৰণে পানী অলপ লৈ ল'লোঁ পানী ভৰালে মুখখন ধুলোঁ এতিয়া আমি বাহিৰৰ ফালে আগবাঢ়িছোঁ এয়া পামেই আৰু বাহিৰ ষ্টেচনৰ বাহিৰ ওলাম এতিয়া আমি এইফালে যিমানে মানুহ কমি আহিছে
এয়া খোৱা পানীৰ ব্যৱস্থা ইয়াত আৰু পানী হয় লিখা আছে ইয়াতে আৰু ৱাটাৰ পানী অলপ ল'লোঁ বটলটো লাগেজ উঠাইছে ট্ৰেইনত তুমি মেমু ট্ৰেইন নগৈ এতিয়া আমি ষ্টেচনত চিধাই আহি বাহিৰে ওলাই আহিলোঁ চাওক বিভিন্ন ট্ৰেইন ইয়াত ৰখাই আছে আমি খোজকাঢ়ি আগবাঢ়িছোঁ সোঁ চাইডে এয়া পল্টন বজাৰ আৰু বাওঁ চাইডে এয়া গুৱাহাটী ক্লাবে পাম আমি চিধাই খোজকাঢ়ি গ'লে গুৱাহাটী ক্লাব পাম গুৱাহাটী ক্লাবে ওলাব পাৰিম বিভিন্ন ঠাইৰ পৰা অহা ট্ৰেইনবিলাক এনেকৈ ৰখাই থৈছে ইয়াতে এয়া বাহিৰৰ পৰা ষ্টেচনৰ দৃশ্য চাওকচোন এবাৰ আমি এতিয়া খোজকাঢ়ি আগবাঢ়িছোঁ অকণমান গ'লে আমি লেফ্ট চাইডে ঘূৰিলে গুৱাহাটী ক্লাব পাই যাম মানে খোজকাঢ়ি গ'লে কি সময়টো বহুত বাচি যায় কাৰণ ৰিজাৰ্ভ বেংকৰ পৰা গুৱাহাটী ক্লাবলৈকে যোৱাতে এইখিনি বহু সময় লাগে গতিকে আমি ডাইৰেক্ট গুৱাহাটী ক্লাব পালে ইপিনে য'ত থকা সেইখিনি ওচৰতে হয় আমি খোজকাঢ়ি আমি আগবাঢ়িছোঁ এতিয়া চাওক এয়া ষ্টেচনৰ বাহিৰ এইখিনি এইটো ট্ৰেইনসমূহ ৰখাই আছে চাওক বাওঁফালে গুৱাহাটী ক্লাব বা আমবাৰী বুলি ক'ব পাৰি সোঁচাইডে এয়া এই ঘৰটোৰ সোঁচাইডে এয়া পল্টন বজাৰ জিএছৰ দৰে ৰাস্তা পাই যাম সোঁচাইডে গ'লে আমি বাছতেৰে আহিলোঁ চাওক বাহিৰৰ পৰা এবাৰ চাওক দৃশ্যটো কি সুন্দৰ লাগিছে সন্ধিয়া হ'ব হৈছে আমি পুৱাই গৈছিলোঁ এতিয়া ঘূৰি আহিলোঁ আমি অকণমান আগত এই যে অভাৰব্ৰিজখন দেখিছোঁ একচুৱেলি এইখন এই ব্ৰিজখনৰ তলেৰে আমি যাব লাগিব এই ব্ৰিজখন গুৱাহাটী ক্লাবৰ পৰাই আপোনাৰ উলুবাৰীলৈকে গৈছে এইবিলাক দুপৰী ঘৰ এইখন ওচৰত থানা বজাৰ বেপাৰী আচলতে ইহঁতে ট্ৰেইন ৰখি আছে ইহঁতে ষ্টেচনৰ ভিতৰত উঠে বাহিৰতে উঠে চূড়ান্ত ট্ৰেইনত ইহঁতে উঠি যায় এবাৰ দেখুৱাম বাৰু কেনেকুৱা চূড়ান্ত ট্ৰেইনত উঠে মানুহবিলাক বেপাৰীবিলাকে মানে জীৱন মৰণক মানে ভয় নকৰি ট্ৰেইনত জোপে জোপে উঠে বা চাব পাৰিব মই ট্ৰেইনখন আহিছে আৰু বেপাৰীবিলাক ৰখি আছে দেখিছেনে তেনেকৈ চাব আপুনি চাব কেনেদৰে উঠে চূড়ান্ত ট্ৰেইনত জোপে জোপে উঠিব ইহঁতে কিন্তু মানিব লাগিব আমি সাধাৰণ মানুহে এনেকৈ উঠিব নোৱাৰিম তেনেকৈ সিহঁতৰ অভ্যাস হৈছে সদায় উঠোতে গতিকে সিহঁতৰ অভ্যাস আছে সিহঁতে উঠিব পাৰে চব উঠিবলৈ আৰম্ভ কৰিছে এজনে উঠিলে ষ্টেবল উঠিলে এজন একচুৱেলি বেপাৰী হয় এইজন আৰু এইবিলাক উঠি আছে এইবিলাক উঠিব এতিয়া
এয়া উঠি আছে দেখিছেনে? এটা আকৌ উঠি আছে। চাব দিছোঁ, অলপ আগুৱাই গৈছোঁ বাৰু, অলপ জুম কৰি দেখুৱাই দিছোঁ। চৰণ উঠি আছে। এয়া চাওক, এজন এবাৰ উঠিলে, ক'জন উঠিলে, এইজন চাওক। ট্ৰেইন কিন্তু ইতিমধ্যে বহুত স্পীড লৈছে, কিন্তু ইহঁতৰ অভ্যাস আছে আৰু উঠিব পাৰে। আকৌ ৰখি আছে বেপাৰী, সিহঁতে উঠিব এতিয়া। এই চাওক, এবাৰ এজনী উঠিব, চাব। তেওঁ একচুৱেলি যিটো ডবা উঠিব বিচাৰিছে সেইটো পোৱা নাই, তেওঁ উঠিব চাব। এজনে উঠিলে, দেখিছেনে? উঠিলে এজনে, এই চাওক, চূড়ান্তনত উঠি গ'ল। আকৌ এজনে উঠিলে, দেখিছে? আকৌ এইজনক দেখিছে, বেপাৰী উঠিছে, চূড়ান্তনত। এইমাত্ৰ এইখন ট্ৰেইনতে আহিছিলোঁ, এইখন আগৰতলালৈ যাব। গুৱাহাটীত 5 মিনিটমান ৰখিলে, 10 মিনিট ৰখিলে, 5-10 মিনিট। ট্ৰেইন বহুত স্পীড গৈ আছে, তথাপি সিহঁতে উঠিছে। আৰু এতিয়া আমি এইফালে আৰু ওলাই গুচি যাম। চাওক ভিডিঅ'টো। ট্ৰেইনখন গ'লগৈ, এতিয়া আমিও যাওঁ। ব্ৰিজখনৰ তলতে আমি বাওঁচাইডে গুচি যাম আৰু গুৱাহাটী ক্লাব। ধন্যবাদ।